Hey guys, welcome back to the channel. আপোনালোকে নিশ্চয় গমে পাইছে বন্ধু বান্ধৱীসকল যোৱা 2 দিনমান আগত ইউপিৰ ৰাজবাৰেলি নামৰ ঠাই এখনত এটা ট্ৰেইন এখন ডিৰেইলমেণ্ট হৈছে অৰ্থাৎ ট্ৰেইন এখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। তো সেই ট্ৰেইনখন কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ'লে আৰু একচুৱেল কাৰণনো কি আছিল? তো আজি মই এই ভিডিঅ'ত আপোনালোকক কৈ আছোঁ, তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই ভাবিছিলোঁ আপোনালোকক এই খবৰটো সেইদিনাখনেই দিওঁ, কিন্তু মই ভাবিলোঁ নহয়, ৰেডিঅ'ৰ পৰা কিবা এটা ডিটেইলছ আহক যে ইয়াৰ এই এক্সিডেণ্টৰ মেইন কাৰণ কি আছিল, ডিৰেইলমেণ্টৰ মেইন কাৰণনো কি আছিল। তাৰপিছতে মই আপোনালোকক ইয়াৰ একচুৱেল ভিডিঅ' মই এটা বনাই আপোনালোকক ইয়াৰ একচুৱেল কাৰণটো ক'ম। তো ৰেডিঅ'ৰ পৰা কিবা এটা আপডেট আহিছে, চ' তাৰ বাবে মই এটা ভিডিঅ' আপোনালোকৰ মাজত বনাবলৈ আহিছোঁ। তো এতিয়া কি চাব, 2 দিনমান আগত সময় আছিল খুব 6:15 মান বজাত, আৰু সেই সময়ত ইউপিৰ ৰাজবাৰেলি নামৰ ঠাইত ৰাজবাৰেলি ষ্টেচনখন ক্ৰছ কৰিব লগা আছিল। মালদা টাউনৰ পৰা নিউ দিল্লীলৈ যাব লগা যোৱা কৰা ৰেলখন, যাৰ নাম হৈছে ফাৰাক্কা এক্সপ্ৰেছ। অৰ্থাৎ মালদা টাউনৰ পৰা নিউ দিল্লীলৈ যাই আছিল ফাৰাক্কা এক্সপ্ৰেছ ট্ৰেইনখন, আৰু ইউপিৰ ৰাজবাৰেলি নামৰ ঠাইখন ৰাজবাৰেলি নামৰ ষ্টেচনখন ক্ৰছ কৰি যাব লগা আছিল। তেওঁ ড্ৰাইভাৰে অলৰেডি ছিগনেল পাইছে যে তেওঁ মেইন লাইনেৰে ৰাজবাৰেলি নামৰ ষ্টেচনটো ক্ৰছ কৰি যাব লাগে। তো এতিয়া মেইন লাইন আৰু ৰূপ লাইননো কি আপোনালোকে আপোনালোকে জানে, আৰু যদি নাজানে মোৰ চেনেলতে ভিডিঅ' আগতে বনাই থৈছোঁ, আপোনালোকে মেইন আৰু ৰূপ লাইনৰ ভিডিঅ' চাব পাৰে তাত গৈ কেনে। তো এতিয়া কি হৈছে, ষ্টেচন মাষ্টাৰে অৰ্থাৎ ফাৰাক্কা এক্সপ্ৰেছক ছিগনেল দি থৈছে যে আপুনি মেইন লাইনেৰে আমাৰ ষ্টেচনটো ক্ৰছ কৰি যাব পাৰে, আৰু ড্ৰাইভাৰে অলৰেডি ছিগনেল একচেপ্ট কৰিছে। কিন্তু কি হৈছে, যেতিয়াই ষ্টেচনৰ সন্মুখত যেতিয়া হোম ছিগনেল থাকে, এই হোম ছিগনেল ক্ৰছ কৰি আৰ ষ্টেচনত প্ৰৱেশ কৰাৰ লগে লগে অৰ্থাৎ মেইন লাইনেৰে ট্ৰেইনখন আহি আছিল, সেই লাইনটো ছেট হৈ আছিল লুপ লাইনলৈ। অৰ্থাৎ আপোনালোকে নিশ্চয় দেখে যেতিয়া কোনো এখন ট্ৰেইন আহি ষ্টেচনত ৰখে, এই ট্ৰেইনখন আহি মেইন লাইনৰ পৰা লুপ লাইনৰ লাহে লাহে আহি লুপ লাইনৰ আহি আৰু প্লেটফৰ্মত ৰখে। ঠিক সেনেকুৱা টাইপৰে তেতিয়া সেই ট্ৰেইনখন আছিল খুব বেছি 100 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগতকৈ জোৰে যাই আছিল সেই ট্ৰেইনখন। আৰু আমাৰ এনে নৰ্মেল ট্ৰেইনসমূহ আমাৰ লুপ লাইনত প্ৰৱেশ কৰিব লাগিলে খুব বেছি 15 বা 20 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগতকৈ আহিবই নোৱাৰে, তাত ডিৰেইলমেণ্ট হ'বই, বা খুব বেছি 25 কিলোমিটাৰ, তাৰ ওপৰত নোৱাৰে। কিন্তু এতিয়া কি হৈছে, সেই 100 কিলোমিটাৰ ওপৰতকৈ বেছি বেগেৰে গৈ থকা ট্ৰেইনখন হঠাতে আহি সেই মেইন লাইনৰ পৰা লুপ লাইনত ছেট কৰা আছিল লাইনটো, আৰু হঠাৎ মেইন লাইনৰ পৰা আহি লুপ লাইনলৈ এনেকুৱা ধৰণে যাব লগা হৈ গ'ল। তাৰ বাবে সেইখিনি ঠাইত ডিৰেইলমেণ্ট হৈ গ'ল। আপোনালোকে পিক দেখিলে গমেই পাব যে সেই ট্ৰেইনখনৰ লোক'মোটিভছটো কিবা এনেকুৱা টাইপৰ বেকা হৈ আছে, অৰ্থাৎ মেইন লাইনৰ পৰা লুপ লাইনলৈ আহিব খোজাতে ডিৰেইলমেণ্ট হৈছে, আপোনালোকে স্পষ্টভাৱে গমেই পাব। তো এই ক্ষেত্ৰত ৰেলৱেছে 2জন ব্যক্তিক ইয়াৰ লগত জড়িত থকাৰ বাবে, তেওঁলোকৰ দায়িত্বহীনতাৰ বাবে এনেকুৱা হোৱাৰ বাবে ৰেলৱেছে এতিয়ালৈকে বৰ্তমান 2জন মানুহক ছাছপেণ্ড কৰিছে। তো এইখিনিয়ে খবৰ আছিল। অৰ্থাৎ মই ভিডিঅ'টো বনোৱা নাছিলোঁ কাৰণ ৰেলৱেৰ পৰা নতুন কিবা খবৰ আপডেট পাম বুলি, একচুৱেল ৰিজনটো লৈ আপোনালোকক ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। চ' আপডেটটো আহিল। চ' যদি ভিডিঅ'টো চাই ভাল লাগে, প্লিজ লাইক কৰিব, মোৰ চেনেলটোক ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাৰ নাম হৈছে নলেজ আছাম। ধন্যবাদ।